নমস্কাৰ মই দুটামান কেকৰ বস্তু অনলাইন কৰিছিলোঁ আপোনালোকে বহুতে ভিডিঅ' কৰি কমেণ্ট কৰি থাকে মোৰ কেকৰ বস্তুখিনিৰ ওপৰত আৰু মই অনলাইন কৰি আনিছোঁ বস্তুখিনি আৰু আজি আহি পালে আমাৰ দোকানত আমাৰ ঘৰলৈ লৈ যাম বাৰু বস্তুখিনি তো যিহেতু বস্তুখিনি আহি পালে আৰু ক'ত কি আহিছে আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ বুলি ভাবিছোঁ তো আপোনালোকে শেষলৈকে চাই থাকক আৰু মই গাইছ আছোঁ এতিয়া আমাৰ দোকানখন আপোনালোকে চিনি পাই নে নাপায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ দোকানখন নাৰিকলী মন্দিৰৰ ফ্ৰণ্টে হয় আপোনালোকে আহিলে দেখাই পাব তো সেই দোকানখন আমাৰ নতুনকৈ যিহেতু লৈছোঁ আৰু আজি 20 দিন মাহমান হ'ব গৈ আছে আৰু তো এতিয়া মই আপোনালোকক দেখাই আছোঁ কি কি বস্তু আছে ইয়াতে আৰু দেখা পাইছে এই কাৰ্টনটো ইমান ডাঙৰ হয় কাৰ্টনটো এইটো ইমান ডাঙৰ হয় এইটো আৰু এতিয়া ইমান ধুনীয়া পেকিং চেকিং কৰিছে দেখা পাইছে আৰু এই কেকটো এই বক্সটো ডেলিভাৰী দিছিলে এই এমেজনৰ পৰা আহিছে আগতে দুইবাৰ মই অনলাইন কৰিছিলোঁ সেই দুইবাৰ বেলেগত আহিছিলে কিন্তু এইবাৰ এমেজনৰ পৰা আহিছে তো এমেজনৰ মানুহক দিছিলে আৰু তো ইয়াত এতিয়া মই ফাৰ্ষ্ট টাইম এই চাৰ্টখন ওলাই ল'ম পাইছে এই কাগজখন মই এৰাই দিলোঁ এইখন হ'ল কাগজখন আৰু ইয়াত মোৰ নাম লিখাই আছে জুনুৰাণী নাথ ইনষ্টা মই ইনষ্টাত যিহেতু মেছেজ কৰিছিলোঁ আৰু এতিয়া আমি কি আছে আপোনালোক দেখাই দি আছোঁ ফাৰ্ষ্ট দেখা পাইছে এয়া আমাৰ প্ৰিমিক্স ওলাই গৈছে এয়া আমাৰ প্ৰিমিক্স ওলাই গৈছে দেখা পাইছে এয়া আমাৰ 5 কেজি প্ৰিমিক্স অৰ্ডাৰ দিয়া আছিলে আৰু এয়া ফ্ৰী বুলি লেখাই আছে দেখা পাইছেনে আৰু এয়া আমাৰ 5 কেজি 1 কেজিকৈ আহে মই ভাবিছিলোঁ 5 কেজি বক্স পাম বুলি কিন্তু ইয়াৰে আগৰবাৰ মই 5 কেজি বক্স আহিব বুলি ভাবিছিলোঁ কিন্তু 1 কেজিকৈ আহিছে 5টা বক্স আহিছে আৰু এইটোত আমাৰ 180কৈ লৈছিলে চাগে দেই আপোনালোকে ইনষ্টাত চাই ল'ব ড্ৰিমছ বুলি মাৰিব এয়া 3টা হৈ গ'ল এইটোৰে 4টা আৰু এইটোৰে 5টা এই 5টা হৈ গৈছে দেখা পাইছেনে এই 5টা আৰু এয়া মই অনলাইন দিছিলোঁ হেপী বাৰ্থডে টপাৰ সেয়া হেপী এনিভাৰ্চাৰী টপাৰ এয়া আৰু এয়া আমাৰ নাইফ আছিলে 100খন তাৰপিছত এয়া আমাৰ টপাৰ হেপী বাৰ্থডে টপাৰ আছিলে তাৰপিছত এয়া কেণ্ডল অৰ্ডাৰ দিছিলোঁ এয়া আমাৰ বাটাৰফ্লাই আহিছে এইখন আহিছে ৰেইনবো দেখা পাইছেনে তাৰপিছত এয়া আহিছে আমাৰ হাৰ্ট শ্বেপ এইকেইটা বেলেগ কালাৰৰ এয়া আমাৰ মটু পটলু তাৰপিছত এয়া আহিছে আমাৰ স্পাইডাৰমেন টপাৰ এয়া আহিছে আমাৰ ব্লু কালাৰৰ বাটাৰফ্লাই তাৰপিছত এয়া আমাৰ ৰিচিপ্টখন এয়া দেখা পাইছে ৰিচিপ্টখন ক'ত কি আছে ৰেইনবো 75 কিমান প্ৰাইচ হৈছে আপোনালোকে চাই লওক তলত পাৰি দিছে ধুনীয়াকৈ যাতে বস্তুখিনি বেয়া হৈ নাযায় আৰু এতিয়া মই এইখিনি বস্তু ভৰাব লাগিব এটা ভাবিছেনে এইখিনি বস্তু আহিছে এইখিনিতে চাগে 1600 কিমানমান টকা গৈছিলে দেই এয়া 1630 টকা বস্তুটো ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই আনিছিলোঁ ড্ৰিমছৰ পৰা আৰু আপোনালোকে ইনষ্টাগ্ৰামত যায় ড্ৰিমছ বুলি ক্লিক কৰি দিব আৰু তাতে আপোনালোকে পাই যাব আৰু আপোনালোকে যদি বিচাৰি নাপায় মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব তাতে আপোনালোকে চাব পাৰিব তো ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল আপোনালোকৰ কাৰণে এইটো লাভ হৈছে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো সেই আৰু বহুতখিনি কম দামত পাইছিলোঁ ইয়াৰ পৰা আৰু এওঁৰ হেৰিটো হয় দোকানখন হয় নগাঁৱত হয় তাৰ পৰা আহিছে 3 দিন লাগিছে মোৰ ইয়াতে আহি পাওঁতে আৰু পূজাৰ কাৰণে যিহেতু বন্ধ আছিল আৰু এতিয়া খুলি দিলে আৰু ফটাফট আহি পালে তো গাইজ ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব তো আজিৰ কাৰণে বাই বাই ৰাধে ৰাধে